অসমবাসী সাৱধান 15 অক্টোবৰৰ পৰা ৰাজ্যত আৰম্ভ হ'ব ভয়ংকৰ আন্দোলন ইতিমধ্যে ঘোষণা হৈছে দিন তাৰিখ আজিৰ এই ভিডিঅ'টি বহুত জৰুৰী প্ৰতিজন অসমীয়াৰ বাবে ভিডিঅ'টি এটাকৈ শ্বেয়াৰ কৰিবলৈ অনুৰোধ কৰিছো 15 অক্টোবৰৰ পৰা কঁপিব উজনি অসম ৰাজপথত নামিব জনতা প্ৰতিবাদ হ'ব উজনিত কঁপিব দিছপুৰ হয় ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ হ'বলৈ গৈ আছে উজনিত 15 অক্টোবৰৰ পৰা আৰম্ভ হ'ব এই প্ৰতিবাদ লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিব উজনি অসম ৰাজপথত নামিব জনতা প্ৰতিবাদ হ'ব উজনিত কঁপিব দিছপুৰ 15 অক্টোবৰৰ পৰা উজনি অসম কঁপাব আটাছুৱে ৰাজপথত নামিব লাখ লাখ আহোম জনতা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা দিয়ক জনজাতিকৰণৰ দাবীৰে আন্দোলন ঘোষণা ক'ত কেতিয়া হ'ব আন্দোলন 15 অক্টোবৰত মাহমাৰাত হ'ব জোৰ সমদল 16 অক্টোবৰত হাপে খাতিত জোৰ সমদল 17 অক্টোবৰ চিলাপথাৰত গণসমাৱেশ 19 অক্টোবৰত জোৰ সমদল ধেমাজি সদৰত 20 অক্টোবৰত জোৰ সমদল হ'ব সোণাৰীত 3 নৱেম্বৰত গোলাঘাটত হ'ব প্ৰতিবাদী সমদল 16 নৱেম্বৰত শিৱসাগৰত হ'ব জোৰ সমদল মুঠ এইকেইটা ঠাইত হ'ব বৃহৎ আন্দোলন ৰাজ্যবাসীক দিবলৈছো আৰু এক বিগ ব্ৰেকিং নিউজ জুবিন গাৰ্গৰ তেজ খুহি খোৱা সিদ্ধাৰ্থৰ আন এক কুকীৰ্তি পোহৰলৈ আহিছে কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ লগতে জড়িত নহয় সিদ্ধাৰ্থ শৰ্মা ৰাজ্য কপোৱা নম্ৰতা কাণ্ডৰেও জড়িত হৈ আছে সিদ্ধাৰ্থ শৰ্মা শিলং ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হৈছিল নম্ৰতা বৰাৰ 2025 চনৰ 4 জুনৰ পুৱতি নিশা মেঘালয়ৰ ৰিবয়ৰ সংঘটিত হৈছিল দুৰ্ঘটনাটো ঘটনাৰে অভিযুক্ত বন্ধু মৃগাংকক বচাবলৈ উঠি পৰি লাগিছিল সিদ্ধাৰ্থ শৰ্মা নংপু থানাত উপস্থিত হৈ ঘটনাৰ গাপ দিয়াৰ চেষ্টা কৰিছিল সিদ্ধাৰ্থ শৰ্মাই ফটোসহ নম্ৰতাৰ পিতৃয়ে পোহৰলৈ আনিছিল সত্য জুবিন গাৰ্গৰ তেজ চুহি খোৱা সিদ্ধাৰ্থৰ আন এক কুকীৰ্তি পোহৰলৈ আহিছে কেৱল জুবিন গাৰ্গৰ মৃত্যুৰ লগতে জড়িত নহয় সিদ্ধাৰ্থ শৰ্মা